ডিফুত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ 4 সহস্ৰাধিক লোক নিজ দল এৰি বিজেপিত আনুষ্ঠানিক যোগদান লুম্বাজং ধনশ্ৰী সিংহাসন 3 পৰিষদীয় এলেকাৰ বাবে এই প্ৰচাৰ সভা বিজেপিৰ প্ৰাৰ্থীৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই কলে মন্ত্ৰী ৰংহাঙে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বুকাজাত আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বুকাজাতবাসী ৰাইজৰ সহযোগত বিহু কৰ্মশালা তথা বিহু আদৰণি অনুষ্ঠান বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুঙৰ ৰনং দেহি নিৰ্বাচনী প্ৰচাৰ অভিযান ধনৰ প্ৰলোভন দি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰনপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলঙৰ 3 পৰিষদীয় সমষ্টি লুম্বাজং ধনশ্ৰী আৰু সিংহাসন এই 3 পৰিষদীয় এলেকাৰ বাবে ডিফুৰ লৰুলাংস্থিত হাজাকান খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচনী সভা জিলাখনৰ আন কেইবাটাও ঠাইত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত হোৱাৰ দৰে 5 এপ্ৰিলত অনুষ্ঠিত এই সভাত আনুষ্ঠানিকভাৱে 4 সহস্ৰাধিক লোকে নিজ নিজ দল এৰি বিজেপিত যোগদান কৰে সভাত বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ বিজয় নিশ্চিত কৰিবৰ বাবে ভোটাৰ ৰাইজক বিপুল ভোটদানৰ আহ্বান বিজেপি নেতাসকলৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বেক বিপুল ভোটত জয়ী কৰি তুলিবলৈ কাৰ্বি আংলং আৰু ডিমা হাছাও 2 পাৰ্বত্য জিলাৰ ভিন্ন স্থানত সাহসীয় দল বিজেপিৰ নেতা কৰ্মীয়ে দিনে নিশাই চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ সভা এই ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি ডিফুৰ লৰুলাংস্থিত হাজাকান খেলপথাৰত বিজেপিৰ বিশিষ্ট নেতা মধুৰাম লেখথিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক বিশাল সভা অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুম ৰংহাং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং বিধায়ক ডাক্তৰ নুমল মুমিন প্ৰাক্তন ডিফু বিধায়ক বিদ্যা সিং ইংলেণ্ড প্ৰমুখ্যে বিশিষ্ট নেতাসকল উপস্থিত থাকি বিশাল জনগণক সম্বোধন কৰি এইবাৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হৰেন সিং বেক ভোটদান কৰি বিপুলভাৱে জয় কৰাৰ আহ্বান জনায় আনহাতে প্ৰাৰ্থী হৰেন সিং বে বিশাল জনগণক উদ্দেশ্যি দিয়া ভাষণত কয় যে তেওঁ সাংসদ হিচাপে বিজয় হোৱাৰ পিছত তেওঁৰ প্ৰথম কৰণীয় কাম হ'ব সংবিধানৰ 244 ক ধাৰা কাৰ্যকৰীৰ বাবে সংসদৰ মজিয়াত উত্থাপন মেমৰেণ্ডাম অফ সেটেলমেণ্ট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ সম্পাদন আৰু কেন্দ্ৰৰ পৰা পুঁজিসমূহ পোনে পোনে পৰিষদলৈ আবণ্টন দিয়াৰ কাৰ্যকৰী আনহাতে আজিৰ এই নিৰ্বাচনী সভাত 4 সহস্ৰাধিক লোকে নিজ নিজ দল এৰি আনুষ্ঠানিক যোগদান কৰে বিজেপিত ইফালে বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ জয়ক লৈ নিশ্চিত মন্ত্ৰী সুম ৰংহাঙে সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত কয় যে বিজেপি প্ৰাৰ্থীৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সকলোৱে পৰিচিত যে আমাৰ হৰেন সিং বেৰ ডাঙৰীয়াই এইবাৰ নতুনকৈ 18 তাৰিখৰ পিছত এমপি হ'বলৈ গৈ আছে এইটো কথা পাত্ৰ আনুষ্ঠানিকতা বাকী আছে যে ডিক্লেয়াৰ কৰিবলৈ ঘোষণা কৰিবলৈ বাকী আছে এইটো আমি দেখিবলৈ পাইছো যে প্ৰেক্টিকেলি ফিল্ডত আমি দেখিবলৈ পাইছো যে আমাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী হৰেন সিং বে জিকিব Geographical boundary 10,434 square kilometer. 10,434 square kilometer along the Bangkok Tamina Parlor along the Japan Central Government State Government Bed Alam Dina Chilap Ketodum Bed Kardian Law to the Masbang Sila Baja Kogare Pidunji Apan itu dah tu mau jawab bertelur Alam Bangkok Pilai Don Ramli অৱশ্যে অনাগত লোকসভা নিৰ্বাচনৰ পিছত ওলোৱা ফলাফলতহে ক'ব পৰা যাব কংগ্ৰেছ বিজেপি এএছডিসি এনপিপি এপিএইচএলচিৰ 4 গৰাকী প্ৰাৰ্থীৰ মাজত কোন গৰাকীয়ে মাৰিব বিজয়ৰ শেষাহী আমাৰ ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হৰেন সিং বে জিকাটো 100% খাটাক মুখ্য প্ৰতিদ্বন্দ্বীৰ কোনো হ'ব নোৱাৰে কাৰণ বিৰোধী দল কোনেও ইয়াত প্ৰভাৱ পেলাব নোৱাৰে কোনো এটা দিশতো কোনো এটা ইস্যুলৈ প্ৰভাৱ পেলাব নোৱাৰে গতিকে আমাৰ ডিফু লোকসভা সমষ্টিৰ পৰা
বিজেপি দলৰ প্ৰাৰ্থী হৰেণ সিং বেজিকাটো অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ ইফালে দেশৰ লগতে সমগ্ৰ ৰাজ্যতে চলিছে লোকসভা নিৰ্বাচনৰ উখল মাখল ইয়াৰ মাজতে সমান্তৰালকৈ আহিছে অসমৰ বাপতি শাসন ৰঙালী বিহু ৰঙালীক আদৰাৰ প্ৰস্তুতি কোনে পাহৰি থাকিব পাৰে হয় দেশৰ লোকসভা নিৰ্বাচন যিমানেই গুৰুত্বপূৰ্ণ সিমানেই অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ ৰঙালী বিহুটিও সেই নিৰ্বাচনৰ সমান্তৰালকৈ ৰঙালীক আদৰাৰ প্ৰস্তুতি তথা বিহু নচাৰ কৰ্মশালা চলিছে প্ৰান্তে প্ৰান্তে কাৰ্বি আংলং জিলাৰ বোকাজানতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বোকাজানবাসীৰ ৰাইজৰ সহযোগত 5 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ প্ৰথম সংখ্যক বিহু কৰ্মশালা আৰু বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিছে 9 দিনীয়া এই কৰ্মশালাত বৃহত্তৰ বোকাজানৰ ভিন্ন প্ৰান্তৰ পৰা কণ ল'ৰা ছোৱালী তথা কিশোৰ কিশোৰী আৰু যুৱক যুৱতীসকলে যোগদান কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছে লোকসভা নিৰ্বাচন জোৰপুৰি হাত পোৱা অৱস্থা এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য এলেকাৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ পৰা নিজ সমৰ্থিত দলীয় প্ৰাৰ্থী বিজয়ৰ বাবে দিনে নিশাই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ এই মুহূৰ্তত কি শাসকীয় দল বিজেপি কি কংগ্ৰেছ কি আঞ্চলিক দল এএছডিসি আৰু নতুন ৰাজনৈতিক দল এনপিপি তথা এপিএইচএলসি নেতাসকলে সমৰ্থিত কৰ্মীসকলক লৈ ভিতৰুৱা ভোটাৰ ৰাইজৰ কাকচাপি মন জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে নকলিও হ'ব যে পাৰ্বত্য জিলা দুখনৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ পৰা নিজ নিজ দলৰ প্ৰেক্ষেপিত প্ৰাৰ্থীক বিপুল ভোটত বিজয় দিয়াৰ বাবে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ প্ৰতিযোগিতাৰ দৌৰত সকলোতকৈ আগত আছে শাসকীয় দল বিজেপি আনহাতে শাসকীয় দলৰ প্ৰধান বিৰোধী তথা শক্তিশালী দলৰ ৰূপত অৱতীৰ্ণ কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ ক্ষেত্ৰত যিমান শক্তিশালী ৰূপত ৰণক্ষেত্ৰত নামিব লাগিছিল সিমান শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হোৱা নাই বিপৰীতে বহু ঠাইত পাতল সমৰ্থক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ বিৰোধী শক্তি হিচাপে বিজেপি দলৰ বহু দুৰ্বল কৰ্মপন্থা বা নীতিক আলোকপাত কৰি জনগণৰ মন জয় কৰিবলৈ প্ৰায় অসমৰ্থ এনে দেখা গৈছে বহু নিৰ্বাচনী সভাত ইয়াৰ তুলনাত আঞ্চলিক দল এএছডিসিয়ে নতুন উদ্যমৰে বহু ভিতৰুৱা অঞ্চলসমূহত সোমাই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰি আঞ্চলিক দলৰ নেতা হলিৰাম তেৰাঙক সমৰ্থক নেতা কৰ্মীৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে এপিএইচএলসিৰ প্ৰাৰ্থী জেআই কাথাৰেও নিজৰ দলীয় কৰ্মকৰ্তাসকলৰ ওপৰতে প্ৰায় দায়িত্ব এৰি অটল বিশ্বাসত আছে যে তেওঁৱে জয়ী হ'বই এনপিপি প্ৰাৰ্থী লিয়েন খচেন সমৰ্থক নেতা কৰ্মীৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে সিমান পৰিশ্ৰম কৰা পৰিলক্ষিত হোৱা নাই শাসকীয় দল বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ দুই পাৰ্বত্য জিলাৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ জাকজমক দেখি যেন দুৰ্বল হৈ পৰিছে বিৰোধী দলসমূহ আনফালে কেন্দ্ৰত আকৌ এবাৰ মোদী চৰকাৰ আৰু হৰেণ সিং বেগ জয়গানেৰে প্ৰায় চুককোণৰ আকাশ বঁটা মুখৰিত হোৱা পৰিলক্ষিত হৈছে কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুঙেও গৃহ চহৰ ডিফু এৰি পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সমষ্টিত দলীয় সমৰ্থকৰে 5 এপ্ৰিলত প্ৰাৰ্থী হৰেণ সিং বেগ বিপুল ভোটত ভোটদান কৰিবলৈ অনুষ্ঠিত কৰিছে ভোট প্ৰাৰ্থনা সভা নিৰ্বাচনী সভাত ভোটাৰ ৰাইজৰ মন আকৰ্ষণৰ বাবে হামৰেনৰ ৰংচিদন নংক্ৰং আদি প্ৰচাৰ সভাত আটাইতকৈ অধিক ভোট সংগ্ৰহ কৰিব পৰা পোলিং ষ্টেচনক 1 লাখ আৰু ভোট সংগ্ৰহৰ দ্বিতীয় স্থানত থকা পোলিং ষ্টেচন 50,000 টকা নগদ পুৰস্কাৰ ঘোষণা কৰিছে নিৰ্বাচনী প্ৰচাৰৰ লগে লগে ভোটাৰ ৰাইজক ধনৰ প্ৰলোভন দি মঙ্গল সিং টিমুঙে আৰম্ভ কৰি দিছে এইদৰে নিৰ্বাচনী বেহা অলপমান ইমান ঠেকনো লগে ৰাজাকে এছেছমেণ্টতে ভুলতে ৰাজাকে কংগ্ৰেছ দন থম্বাক পাঞ্চত সিদে থান দেখালো নাম তার জলম জেলা দন থম ফান তামে নাম তুম থান নামরা পাকে নাম বুঝাই দামো লাপকালি ইতু নন কিতু আসা ইলেকশন আসো বাকি তুম হরেন সিং বি ফাইন তুম চতয়দুলো আলাংলি হাইলো কুলো তাংতে তুম জিতু লং স্ট্যান্ডিং ডিমান্ড কাদাক পার্লামেন্ট লং আলাংলি কেপা পুদুনি ফান পানিজে দুনি ফান লিটুমি হিনতে চতয়দুনা পলাসে গাদক ওই নাংলি তুম চলাং পেপেন
non ke wangi parliamentary election ke ong du pupen itu supaya nang posisi mu kan di dang jeti gang lo parti ke non ke dam tangan ke kompik lo non tani li ke dam dia dim dolan ata ha na thongyang re pen chek lo thongyang re ke don da lo son di serlong chota e don da lo la son si nisrong khang da avilo doni bak ne don bak dola mo ha la halo la son si don dam bom lo la si pili la dak na nang tu mo thek long le don thom pi bak si dolo Congress ambil ke parti ke BP na son si non dambom lang juje lah non si ke ceng pon lang si produk lang ke ini don kon bag dola peka song penasi yok don trade proxy apai kali lagi adon এনে কাৰ্যৰে টিমুঙে নিৰ্বাচনী বিধি উলংঘন কৰা নাইনে বুলি প্ৰশ্ন তুলিছে হামৰেনৰ একাংশ সচেতন তথা পৰ্যবেক্ষক মহলে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ বিশিষ্ট সমাজকৰ্মী তথা বিশিষ্ট নাগৰিক কেশৱ তেৰাং আৰু নাই পশ্চিম কাৰ্বি আংলঙৰ অতিকৈ পিছপৰা অঞ্চলৰূপে পৰিগণিত যিৰি কিন্দেঙৰ বহু উত্থান পতনৰ ইতিহাসৰ সৈতে জড়িত আছিল সৰ্বৰাহী ব্যক্তিগৰাকী যোৱা 4 এপ্ৰিলত তেখেতৰ আত্মীয় তথা পৰিয়ালবৰ্গক কন্দুৱাই থৈ ইহ সংসাৰ ত্যাগ কৰিছিল 88 বৰ্ষীয়া যোৱা 4 এপ্ৰিলৰ নিচেই পুৱা 4 বজাত পূব আকাশত সূৰ্যৰ থলপাত দিবলৈ প্ৰস্তুতি কৰিছিল হে মাথোন যিৰি কিন্দেং অঞ্চলৰ নক্ষত্ৰ কেশৱ তেৰাং যিৰি কিন্দেঙৰ আকাশৰ পৰা চিৰদিনৰ বাবে অস্ত হৈ গ'ল সৰ্বৰাহী ব্যক্তিগৰাকী পিছপৰা আৰু অতিকৈ দুৰ্গম অঞ্চল যিৰি কিন্দেঙৰ বহু উত্থান পতনৰ ইতিহাসৰ সাক্ষী হোৱাৰ লগতে যিৰি কিন্দেঙক ক্ৰমে আধুনিকতাৰ দিশে গতি দিয়াত প্ৰভূত বৰঙণি আগবঢ়োৱা পুৰুধা ব্যক্তিগৰাকী সমগ্ৰ যিৰি কিন্দেঙবাসীক নিথৰুৱা কৰি থৈ গুচি গ'লগৈ চিৰদিনৰ বাবে জনপ্ৰিয় ব্যক্তিগৰাকীৰ বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তিৰ হোৱাৰ খবৰ পাই বৃহত্তৰ যিৰি কিন্দেঙৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসী শোকত ম্ৰিয়মান হৈছে তেখেতৰ অনুপস্থিতিত জিলাবাসীৰ বাবে বিশেষকৈ যিৰি কিন্দেঙবাসীৰ বাবে অপূৰণীয় ক্ষতি হ'ল সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই কেবা বছৰত ভোট দান কৰি আহিছো মই সদায় আচৰিত হওঁ যদি মোৰ ভোট মূল্যাঙ্কন হয় যদি যন্ত্ৰই মই ক'ত ভোট দিও বাণীবদ্ধ কৰে মই সদায় ভাবো যদিহে কোনো ব্যৱস্থাত ভোট দানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পছন্দৰ প্ৰাৰ্থী আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ সুইপ চেলৰ বিশেষ পদক্ষেপ পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পছন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক পদক্ষেপ নং 3 ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছো ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক
Tini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle inisu. Tini siksa kelabon nila so cupen cerap leka cerap cing sok taun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari, lo nalok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Jifoi ti arlo Iron Bridge adung rong supia long ke cengsi sopin so la pensoar lo tu kapamata dim lo. Kalang ma. Kalang lo ke cengsi sopin so la pensoar lo phat kapamata dim. Claret Beauty Unisex Parlor. Nang litum lada hair straightening 40% off along hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar pin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ নগাঁও জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত অতিকৈ পুৰণি নামঘৰত বুধবাৰে পুৱাৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বসুন্ধৰী গছপৰা কাকতি গাঁৱৰ ভাগৱত পৰিচালনা সমিতিৰ উদ্যোগত 5 দিবা অবাধিত ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ হয় এই 5 দিবা অবাধিত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানক কেন্দ্ৰ কৰি গছপৰা নামঘৰৰ বাকৰিত দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে চৌদিশে বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশ চহৰী মৌজাৰ পৰা প্ৰায় 13খন ৰাজহ গাঁৱৰ জাতিবৰ্ণ ভাষা নিৰ্বিশেষে একাধিত বৈষ্ণৱ ভকতৰ সুত বৈছে চৌদিশে কেৱল হৰিনামৰ ধ্বনি কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত অনুষ্ঠানৰ মূল ধ্বজা উত্তোলন কৰে সমাজসেৱক কৃষ্ণকান্ত নাথে ইয়াৰ পিছত নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ হয় সমাজৰ পৰা অহোৱা অপ্ৰীতি দূৰ কৰাৰ লগতে বিশ্ব শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই 5 দিনীয়া ধৰ্মীয় মহোৎসৱ আমাৰ এই ভাগৱত আৰম্ভণি বুলি জনা দিনৰে পৰা গোটেই অঞ্চলৰ ৰাইজে নিজৰ ঘৰ দুৱাৰ বাৰকত পৰ্যন্ত চাফ চিকুণ কৰি এটা সুন্দৰ পৰিৱেশলৈ আগবাঢ়ি যায় আৰু মই আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ এই গোটেই অঞ্চলৰ মানুহে সেই ভাগৱত চলি থকা কেইদিন সম্পূৰ্ণ নিৰামিষ ভোজী আৰু আমাৰ এটা সৌভাগ্য বতৰাত কওঁ যে আমাৰ কাৰণেও এটা বতৰা হ'ব মেছেজ হ'ব যে আমাৰ এই ভাগৱতস্থলীত সমূহ ৰাইজৰ কাৰণে সম্পূৰ্ণ মুক্ত আহাৰ প্ৰদান কৰা হয় নিৰামিষ আহাৰ প্ৰদান কৰা হয় যাতে সকলো ইয়াতে মানে এইটো এটা ঠিক যে কোনো গৃহস্থৰ ঘৰত চৌকা নজ্বলে এইকেইদিন চৌকা সম্পূৰ্ণ বন্ধ থাকে আমাৰ ৰাইজৰ ভালৰ পৰা আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ এইটো বৰ এটা ভাল কৰিছে নিৰ্বাচনৰ বতৰ পথাত লাংচৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ ৰাইজৰ চৰম দুৰ্গতি দূৰ কৰাৰ অৰ্থে বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাঞ্জালাংছ গড়কাপ্তানি পৰিদৰ্শন বাংলোৰ সমীপত স্থানীয় ৰাইজে নিজাববীয়া প্ৰয়াস নিৰ্মাণ কৰি লৈছে এই ৱেটিং শ্বেড ঘৰৰ পৰা আন ঠাইলৈ বাছত উঠি যাবলৈ হলে ৰবলৈ কোনো ৱেটিং শ্বেড নথকাত মুকলি আকাশৰ তলত ৰদ বৰষুণৰ মাজতে বাছলৈ অপেক্ষা কৰাৰ পৰা ৰাইজক ৰেহাই দিবলৈ নিৰ্মাণ কৰি লয় ভিডিপি সদস্য কৰ্মীয়ে নিজৰ বৰঙণিৰে বৰজান পৰিষদীয় সমষ্টিৰ এই লাংটেং গাঁৱৰ ৰাইজৰ বাবে বাছ তথা বাহনলৈ অপেক্ষাৰ বাবে নাই কোনো ৱেটিং শ্বেড যি সময়ত কাৰ্বি আংলঙৰ ভিন্ন ভিতৰুৱা অঞ্চলতো নিজ ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হলে বাছ নহালৈকে অপেক্ষাৰ বাবে ৱেটিং শ্বেড নিৰ্মাণ কৰি দিয়াৰ পৰিলক্ষিত হয় যদিও বৰজান এলেকাৰ এইখন এলেকাৰ বাবে নাই কোনো ৱেটিং শ্বেড অথবা জিৰণি কোঠা যাৰ ফলত ৰ'দ বৰষুণৰ মাজতো মুকলি আকাশৰ তলতে ৰবলগীয়া হয় পুৰুষ মহিলা যাত্ৰী
ৰাইজৰ সমস্যা অস্থায়ী ৱেটিং শেড নিৰ্মাণ কৰাৰ পিছত ৰাইজৰ কিছু সকাহ হ'লেও আগন্তুক দিনত পৰিষদীয় চৰকাৰে এখন স্থায়ী ৱেটিং শেড নিৰ্মাণ কৰি দিব বুলি আশা কৰিছে লাংটেংবাসী ৰাইজে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ